खुलुमबाय स्टुडियाव दं आं उनावसि मोसाहारि बाक्सा जिल्ला मुसलपुराव प्रधानमन्त्री ग्राम सड़क योजनानि लामाया 4 बादानि उनावनो गुगादों। बाक्सा जिल्ला लामा बानायग्रा बिफाना मुसलपुर खोन्दोनि सिङाव 4 बादानसो सिगां मुसलपुर बौद्ध थानसालिनिफ्राय दिगालदङा फोनांजाबनाय लामा बानायलांनाया गाज्रि जादों। मोनथिनो मोननाय बायदिब्ला प्रधानमन्त्री ग्राम सड़क योजनानि सिङाव लामा बानायग्रा बिफाना मुसलपुरनिफ्राय गेवलां सक जानानै गोलाव फोनांजाबनाय लामाखौ 2.5 कोटी रांनि बानायदोंमोन। लामा बानायनायनि थाखाय टेन्डारखौ नलबारिनि मेसार्स आरबि एसोसिएट्स मुंनि मोनसे कम्पानिया मोननो हादोंमोन। नाथाय अजद दंदि लामानि ठिकादारआ जोबोद गाज्रि थाखोनि खामानि मावगासिनो दं। बानायनायनि 3 दाननि उनावनो लामानि ब्लेकिं टपिंआ बायबाय। सुबुंफोरा अजद दैखाङोदि लामानि खामानिया गाज्रि गुननि थाखाय दानथामाव बायदों। बेखौ अजद होनाय जादोंदि मानोना फ्रि कलन बायदियै लामाखौ लुनाय जायाखै। लुनाय समाव रायजो राजाफ्रा ठिकादारनि मावफारियाफोरनो अजद होदोंमोनदि लामाखौ बानायनाया गाज्रि थाखोनि, नाथाय ठिकादारनि मावफारियाफ्रा खोथा होदोंमोनदि लामानि खामानिया मोजां जागोन। 3 दाननि उनाव सुबुंफोरा रागा जोङोदि फाक्का लामाखौ सिफायनाय जादों। रायजो राजाफ्रा खोन्दोआरि बिबानगिरिफोरखौबो लामाखौ लुफिननो दाबि खालामदोंमोन। बेनि सायाव गामिनि रायजो राजाफ्रा मा फोरमायखो फै मिथिना लानि। এই রাস্তার কারণে কমপ্লিট দিবা ওলাইছো কি আমার এই রাস্তাটো 2,58,00,000 না কিমান বা টকাৰ সেংশন হৈছিল বলে আৰু আমি ৰাস্তা বনোৱা সময়ত কমপ্লেইনো দি আছিল, কিন্তু আমাক এই মুহুৰীবিলাকে ঠগাই আছিল কি এইটো টেৰাজিম স্কিম নতুন স্কিম তাৰমানে চেন্ট্ৰেলৰ পৰা আইছি, এটো অসমৰ ফাৰ্ষ্ট ৰাস্তা হৈ ভাল হ'ব এনেকে কৈছিল। আমি কমপ্লেইন দিয়া সত্ত্বেও টাউন মানা নাছিল, কিন্তু এতিয়া আমি দেখা পালো কি 3 মাহতে এই ৰাস্তাটো বয়া হৈ গৈছে। ইয়াৰ কাৰণে আমি সদৌ ৰাইজে ওলাই কমপ্লেইন কৰিছো কি এই ৰাস্তাটো নতুনকে বনাই দিবা লাগে, কিয় কি এই ৰাস্তাটো আমি হাতেদি খুলি তাৰমানে দেখাব পাৰে, সব কিবা তাৰমানে হিলে নাই বা মেটেল নাই, আমি তাৰমানে খুলি দিছো সব মাটি। ইয়াৰ কাৰণে আমি কমপ্লেইন দিছো। আৰু এইটো ৰাস্তাটো আইছি এই মুছলপুৰ লামা মন্দিৰৰ পৰা কলাচক আৰু এইফালে দিগালডঙৰ কানেকশ্যন ৰোড হৈ এইটো বনাইছিল, কিন্তু আমি ইয়াৰ কাৰণে দুখিত হৈছি কি 2 মাহতে এই ৰাস্তাটো কেনেকৈ বয়া হৈ গ'ল। আৰু আমি কমপ্লেইন দিয়া সময়ত ভাল হ'ব আৰু এইটোৱে অসমৰ ফাৰ্ষ্ট ৰাস্তা বনাব লৈছোঁ। টেৰাজিম স্কিম চেন্ট্ৰেলৰ স্কিম বুলি কৈ আছিল মুহুৰীবিলাকে, ইয়াৰ কাৰণে ঠগাৰ কাৰণে আমি এতিয়া দুখিত হৈছি। আৰু ভাঙিছে মোটামুটি এনেকে চব চাইকেলি দেখা পাব সব ভাঙিছে। এতিয়া ইয়াৰ কাৰণে আমি কমপ্লেইন দিছোঁ। আৰু মোৰ লগত আমাৰ ৰাইজৰ মানুহ আছে, এই 2 এষাৰ ক'ব দিয়ক। মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই আমাৰ ৰাস্তাৰ যিখিনি পৰিৱেশ হৈছে বৰ্তমান সেইটোৰ বিষয়ে মই 2 এষাৰ কম বুলি মই আপোনালোকৰ চেনেলৰ দ্বাৰাই মই সুখিত হৈছোঁ। কাৰণ আমাৰ ৰাস্তাটো 3 মাহ মোটামুটি হোৱাই নাই, কেনেকৈ ৰাস্তা বনাই গ'ল। এইটো বোলে স্কিম আছিল কিবা কি কয় প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা না কি স্কিম বুলি কৈছে। এইটো বোলে স্কিমটো মানে অসমত বোলে এইটো ৰাস্তা তেনেকৈ বনাই পোৱা নাছিল বোলে, এইটো বোলে নতুন স্কিম হয়। এই নতুন স্কিমটো তেনেকৈ কৰে নেকি? কেনেকৈ স্কিম হয় এইটো? কিয় 3 মাহতে কেনেকৈ এইটো ভাঙি যাব লাগে? এইটো আমি গোটেইখিনি দেখাই দিব পাৰোঁ, কাৰণ হাতেদি ওলাই দেখাব পাৰোঁ। মেটেল নাই, ক'ৰবাত মাটি আছে। তেনেকৈ ৰাস্তা বনালি কি যে সেইটো ৰাস্তা পুৰা কি কয় এইটো ঠিক হ'ব নেকি? সেইটোৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ ঠিকাদাৰ ক'ৰ আছিল এইটো আমি গম নাপাওঁ, নলবাৰীৰ বুলি আমি শুনা পাইছিলোঁ। তাৰমানে আমি ঠিকাদাৰৰ লগত আমি তেনেকৈ যোগাযোগ হ'ব পৰা নাই। মুহুৰী গোটাৰ লগত আমি আলোচনা কৰিলে মুহুৰী গোটাই তাৰমানে মুহুৰীবিলাকে কয় কি এইটো ধুনীয়া স্কিম হয়, এইটোৰ স্কিমৰ দ্বাৰাই বহুত কাম হ'ব, আপোনালোকৰ ৰাস্তা ধুনীয়া হ'ব। এতিয়া ধুনীয়া ৰাস্তা বুলি কোৱাৰ পিছত এতিয়া 3 মাহত
ভৰিয়ে দিছে ধৰ বা 3 মাহ যোৱা নাই তাতে যদি সেনেকুৱা অৱস্থা হয় কিন্তু মানে ডিপাৰ্টমেণ্টলৈ আমি অনুৰোধ জনাইছোঁ তাৰমানে কাৰণ আমাৰ এইখিনি ৰাস্তাটো ইমিডিয়েট তাৰমানে নতুনকৈ এটা ভাল হেৰি কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ